Hello friends, welcome to my second vlogs. So আজি গৈ আছো সিংগৰি মন্দিৰ আৰু গম পাইছে প্ৰতি বছৰ সিংগৰি মন্দিৰত অনুষ্ঠিত হয় শিৱ পূজাৰ পিছত মেলা। সো আজি মেলাত গৈ আছো আৰু ফাৰ্ষ্ট যাম সিংগৰি মন্দিৰৰ পিছত যাম মেলাত। আৰু ভিডিঅ'টো চাই থাকক। এই ভিডিঅ' বাইকত নাযাওঁ, আজি যাম লাইন গাড়ীতে যাম। তাৰপিছত ঢেকীয়াজুলিৰ পৰা আমাৰ কাৰত যাম। সো মাহঁত ওলালে, মাহঁতৰ লগত আজি ফেমিলি ট্ৰিপ যামতো। সো ব'লক আৰু ভিডিঅ' আৰম্ভ কৰোঁ। ঢেকীয়াজুলি আহি পালোঁ, ঢেকীয়াজুলি গাড়ীত নামিলোঁ মেজিক পৰা। এতিয়া যাম গাড়ীত উঠিম। গাড়ীৰ পাপা ইয়াতে ৰখাই ধৰিছে, গাড়ীত উঠিম আৰু এতিয়া আৰু আহি গ'লোঁ ঢেকীয়াজুলি। যাম শিঙৰি মন্দিৰ যাম, মন্দিৰৰ পৰা যামতো ক'লোৱেই। গৈ আছোঁ মন্দিৰ, তাৰপিছত যাম মেলালৈ। চ' চাই থাকক ভিডিঅ'টো শেষ লাগে। পাৰ্কিঙৰ কাৰণে পইচা দিলোঁ, 50 টকা গ'ল মোৰ হাতৰ পৰাই। গাড়ী পাৰ্কিং কৰিব নিলে 50 টকা গাড়ী কৰিছোঁতো, গাড়ী ভাড়া পাৰ্কিং দিব লগা হৈছে কাৰণে। আৰু বহুত আছে, ৰখক পাৰ্কিঙৰ জেগাখিনি দেখাই আছোঁ আপোনালোকক। মুখত মাস্ক মাৰিব বাধ্য হৈ গ'লোঁ, মাস্ক নানিলোঁ, ৰুমালে মূৰত মুখত মাৰি লৈছোঁ ধূলি। এফালে গাড়ী যাব নিদিয়ে আৰু এইখিনিতে গাড়ী বন্ধ পূৰা। যিমান বাইক আছে ইয়াতে পাৰ্ক কৰি আছে, আগতো পাৰ্ক কৰি আহিছে। এতিয়া মানুহবিলাকে কিমান চাওঁ, মানুহ চাইছে আমনি লাগিছে, এতিয়ালৈকে মেলাত গৈ পোৱা নাই। চব চাইডে চাইডে কৃষ্ণ ভগৱান ঠেলা ঠেলি, ৰাম ৰাম চাওক চবফালে মানুহে। এতিয়া মন্দিৰ গৈ আছোঁ, মন্দিৰৰ পৰা যাম মেলা। মেলাটো চাইডতে আছে, কিন্তু ফাৰ্ষ্ট মন্দিৰ যাই লওঁ, মন্দিৰত সেৱা এটা কৰিলে ভাল। ত' মন্দিৰ আহি আছোঁ। মেলাৰ পিছ চাইডৰ পৰা সোমাইছোঁ, আগ চাইডৰ পৰা বহুত ভৰ্তি, সোমাবই নোৱাৰি আগ চাইডৰ পৰা। চ' মেলাৰ পিছ চাইডৰ পৰা সোমাব আহিছোঁ। যি নহওক আহি মেলা পালোহি, আৰু বহুত ধূলি আৰু বহুত গৰম, শান্তি মানে একো ক'ব পৰা নাই। এনেকৈ আজি মেলাত কিবা কিবি কিনিম, খাম আৰু খাই পেলাই এনেকৈ ঘৰত যাম আৰু। ত' চাই থাকক। চকৰিত উঠিম, চকৰিত উঠিবৰ কাৰণে টিকেট কিনিলোঁ, এইটো 40 টকা গ'ল। আৰু চকৰিত উঠিবৰ কাৰণে লাইন পাতি আছোঁ, জানো কেতিয়া খতম হয়। লাইন পাতিছোঁ, ৰখক লাইন খতম হৈ চকৰিত উঠিম আৰু দেখাই আছোঁ ভিডিঅ'বোৰ। যি নহওক চকৰিত উঠিলোঁ, ভয় ভয় লাগি আছে অলপ অলপ।
কপি আছোঁ মানুহ উঠিছে কপি আছোঁ ভয় ভয় লাগিছে অলপ নাৰ্ভাছ ফিল কৰি আছোঁ এনেকৈ চকৰিত ঘূৰিলেও গোটেই মাথা বিষাই গৈছে এতিয়া চকৰিটো ৰখালে কিন্তু বহুত ওপৰত ৰখাই দিলে এনেকৈ ঘূৰি ঘূৰি এক পাক ঘূৰি ঘূৰি লাষ্টত আকৌ তলত আহি পাম চকৰি ৰখিলে চকৰি হৈছে চবচে খাস বস্তু মেলা কিন্তু চকৰি কিনি নিদিয়ে মোক কেতিয়াবা আৰু এটা ইণ্টাৰেষ্টিং বস্তু সৰু পোৱালি বটিং গৰম গৰম জেলেপি পুৰা বনাই আছে দাদা জেলেপি কেজি কিমান 120 মেলাত ঘূৰিলোঁ চকৰি তকৰি উঠিলে এতিয়া কিবা খাম বুলি ভাবিছোঁ বহুত ভোক লাগিছে কিবা খাবানে মা মেলাৰ পৰা ওলালোঁ আৰু এনেদৰে ঘূৰি পকি মেলাৰ পৰা আহি লাষ্টত ছত্তীশগড় আহিলোঁ এতিয়া ছত্তীশগড় চাওমিন খাব ধৰিলোঁ চাওমিন খাওঁ আৰু চাই থাকোঁ চাওমিন খাওঁ মই মেলাৰ পৰা ঘূৰি পকি আহি মেলা ঘূৰিলোঁ চকৰি উঠিলোঁ আৰু কিবা কিবি কৰিলোঁ আৰু এতিয়া আহি ছত্তীশগড়ত চাওমিন খালোঁ এতিয়া ঘৰ পাম আৰু চ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ